ৰণৰ মাজে ৰণ চন্দি ৰণে হৈলা থিয় দেখি সবয় অসুৰৰ উৰি গৈলা জীৱ অসুৰৰ অত্যাচাৰ সহিব নোৱাৰি দেৱতা সকলে ভাবে কি কৰিব পাৰি ইন্দ্ৰৰ বচনে ব্ৰহ্মাই ভাবি বহুখন ব্ৰহ্মা বিষ্ণু মহেশ্বৰে বহে এক স্থান দেৱগণে কোপানলে হৈ স্থিৰ মহাক্ৰোধে বদনৰ পেলাই আৰু দিব আশ্চৰ্যজনক তেজ নাই যে তুলনা উদ্ধৱ হৈলা তাতে এক ত্ৰিনয়না ৰণৰ মাজে ৰণ চন্দি ৰণে হৈলা থিয় দেখি সবয় অসুৰৰ উৰি গৈলা জীৱ দেৱতা সকলে শক্তি কৰিলা প্ৰদান দেৱীয়ে কৰিব বুলি অসুৰ নিধন শিৱই দিলে মহামায়াক মনোমহাৰূপ দত্তকনা শিৱ দেৱী কহিলো ধুৰূপ ব্ৰহ্মাই দিলে চলিবলৈ চৰণ দুখানি অসুৰ বধিব দেৱী দুৰ্গতি নাশিনী ৰণৰ মাজে ৰণ চন্দি ৰণে হৈলা থিয় দেখি সবয় অসুৰৰ উৰি গৈলা জীৱ বিষ্ণুই দিলে চলাবলৈ বাহু দুয়োখন অসুৰ বধিব দেৱী নিজে কৰি ৰণ কুবেৰে কৰিলা দান